আসসালামু আলাইকুম বন্ধু বান্ধৱীসকল মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক আকৌ স্বাগতম জনাইছো মই আজি আপোনালোকৰ সৈতে কথা পাতিম ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ফাৰ্ষ্ট সেমিষ্টাৰৰ আৰবি পেপাৰখনৰ বিষয়ে ঠিক আছে বলক আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো তো বন্ধু বান্ধৱীসকল এইখনেই হৈছে 4 ইয়াৰ্ছ আন্ডাৰগ্ৰেজুৱেট প্ৰগ্ৰামৰ ফাৰ্ষ্ট সেমিষ্টাৰৰ এখন পেপাৰ তো যিসকল শিক্ষাৰ্থীয়ে এইবাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অধীনত কোনো মহাবিদ্যালয়ত ফাৰ্ষ্ট সেমিষ্টাৰত পঢ়ি আছে আৰু আৰবি পেপাৰখন নিৰ্বাচন কৰিছে তেনেহলে সেই শিক্ষাৰ্থীসকলে এইখন পেপাৰ ক্ৰয় কৰিব লাগিব তো পেপাৰখনৰ নাম হৈছে আৰবী ভাষাৰ বুনিয়াদী জ্ঞান আৰু এই পেপাৰখন কোনে লিখিলে আৰু কোনে পাবলিশ কৰিলে তো আপোনালোকে নিশ্চয় চাইছে যে এই পেপাৰখন লিখিছে ডক্টৰ আব্দুল কাদের আহমেদ ডক্টৰ হাফিজুৰ ৰহমান ডক্টৰ হাফিজ মোহাম্মদ নজরুল ইসলাম জাহিদুল ইসলাম মোল্লা আৰু এই পেপাৰখন প্ৰকাশ কৰিলে জেপি পাব্লিকেশ্যন নুনমাটি গুৱাহাটী তো বন্ধু বান্ধৱীসকল এই পেপাৰখনত মুঠ অধ্যায় আছে 4টা বা ভাগ আছে 4টা তো প্ৰথম ভাগ হৈছে আৰবী বৰ্ণমালাৰ চমু পৰিচয় দ্বিতীয় ভাগ হৈছে শব্দৰ সংজ্ঞা আৰু ইয়াৰ বিভাগ তৃতীয় ভাগ হৈছে আৰবী গদ্য আৰু চতুৰ্থ ভাগ হৈছে নিৰ্বাচিত বিশিষ্ট সাহিত্যিক আৰু আৰবী ভাষা সাহিত্যৰ বিকাশত তেওঁলোকৰ অৱদান তো বন্ধু বান্ধৱীসকল এইখনেই হৈছে আৰবীৰ ফাৰ্ষ্ট সেমিষ্টাৰৰ এখন পেপাৰ তো যিসকল শিক্ষাৰ্থীয়ে এইবাৰ আৰবী নিৰ্বাচন কৰিছে ফাৰ্ষ্ট সেমিষ্টাৰত তেনেহলে সেই শিক্ষাৰ্থীসকলে এইখন পেপাৰ ক্ৰয় কৰিব লাগিব যিসকল শিক্ষাৰ্থীয়ে এই পেপাৰখন ক্ৰয় কৰাত ইচ্ছুক সেই শিক্ষাৰ্থীসকলে ওপৰত দিয়া লিংকত ক্লিক কৰি অনলাইনত অৰ্ডাৰ কৰিব পাৰিব ঠিক আছে আজিলৈকে ইখিনি আকৌ দেখা হ'ব অন্য এটি ভিডিঅ'ত আৰু যিসকল শিক্ষাৰ্থীয়ে বা যিসকল বন্ধু বান্ধৱীয়ে মোৰ এই ভিডিঅ'টো ফেসবুক পেজতে চাই আছে সেই বন্ধু বান্ধৱীসকললৈ মোৰ অনুৰোধ যাতে মোৰ এই পেজটো ফলো কৰে আৰু যিসকল বন্ধু বান্ধৱীয়ে মোৰ এই ভিডিঅ'টো ইউটিউব চেনেলতে চাই আছে সেই বন্ধু বান্ধৱীসকলে যাতে মোৰ এই ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰে মোৰ প্ৰতিটো ভিডিঅ' পোৱাৰ কাৰণে ধন্যবাদ জয় আই অসম